হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ব্লগ। মই আপোনালোকক আজি খানাপাৰাৰ পৰা প্ৰথম আপোনাক এখন খাচীয়া পাহাৰ আছে, তাত আপোনালোকক ভিউটো কেনেকুৱা দেখায় তাৰ পৰা আপোনালোকক মই বৈশিষ্ট্য একচুৱেলি মই এই দুটা পাৰ্ট বনাম বুলি ভাবিছিলোঁ। চাই লওঁ কি হয়, কিমান টাইম লাগে বা দুটা বনাওঁতে কিমান টাইম লাগে। আৰু আপোনাৰ পিছফালে দেখিছে হেল্থ কেয়াৰ হস্পিটেল। তাৰে আগত আপোনালোকক মই আজি খানাপাৰাৰ পৰা আপোনালোকক মই প্ৰথমতে খাচীয়া পাহাৰখন লৈ যায়, তাৰ পৰা আপোনালোকক মই বৈশিষ্ট্য দেখাম। চ' বলক কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকক পূৰা আজি দেখাম। গুৱাহাটীৰ গাড়ীৰ জাম কেনেকুৱা হয়, চ' বলক কেনেকুৱা লাগে চাওঁ। আমি যাই আছোঁ ইয়াৰ পৰা আপোনালোকৰ খাচীয়া পাহাৰ। আমি এতিয়া চাৰিআলি হৈ যাম, আপোনালোকৰ চাৰিআলি হৈ সেনেকৈ বৈশিষ্ট্য ওলাই যাম। মোৰ লগত এই গাড়ী চলাইছে, আপোনাক বাৰু পিছত দেখাই ল'ম। ইমান খাতৰা ৰাইডাৰো নহয়, তথাপিতো কি কৰিব, আজি আৰু মই ভিডিঅ' কৰিব লাগিলে তাক দিব লগা হৈছে, নহ'লে ভিডিঅ'টো কোনে কৰিব। চ' অলপ কি হয় দেখা যাব। শ্ল' লাহে লাহে গেমটো কমাই লওঁ, চাইডলৈ ছিগনেলটো মাৰি লওঁ। এইখন চাৰিআলি বজাৰ হয়। চিধাই যাবি নে ভিতৰত যাবি? চিধাই জল। এই দেখিছে আমি চাৰিআলি বজাৰ পাই গ'লোঁ। চাৰিআলি বুলি কয়, এইখন বজাৰ আছে একচুৱেলি। চিধাই বল আমি বজাৰ পাই গ'লোঁ। আৰু আপুনি আহিব খোজে মোক কমেণ্টত আপুনি মেছেজ কৰিলে মই আপোনাক প্লেচটো ভালকৈ দিম, কি পায় মই আপোনালোকক পুৰা দেখাই দিম। এইখিনি একচুৱেলি অন্ধ স্কুল বুলি কয়। অন্ধ স্কুল এতিয়া আমি সোমাই দিওঁৱাৰ লগে লগে দেখিছে অন্ধ স্কুলৰ ইফালে সোমাই দিলোঁ। একচুৱেলি এইখিনি আপোনাৰ মেঘালয় পৰে। দেখিছে মাইগুলি পাহাৰ আমি পাই গ'লোঁ। আপোনালোকে এইবাৰ মাইগুলি পাহাৰৰ এই দেখিছে ৰাস্তাবোৰ পূৰা আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ধুনীয়াকৈ চাই থাকক। এনেকুৱা এটা আপোনালোকক ৰাস্তাটো ভাল একচুৱেলি, কিন্তু এইখিনি জেগাত অলপ আমাৰ দেখিছে অলপ হয় চাইড গেটটো কমাই ল'বি, আৰু আপত কোনোদিনো জ্ঞান নকমাবি দে যা, ভালকৈ অঁ। দেখিছে মাইগুলি পাহাৰত আমি যাই আছোঁ আজি। আপোনালোকক মাইগুলি পাহাৰৰ কিছুমান আপোনালোকক দেখাম। কি কৈছে? দুইটা লাহে যাই থাকা, একো নাই, শ্ল' ড্ৰাইভ লগাই আমি যাই আছোঁ আপোনালোকক মাইগুলি পাহাৰৰ দৃশ্য দেখুৱাবলৈ। কিছুমান আপোনালোকক মই আজি ভিউ পইণ্ট দেখুৱাম মাইগুলি পাহাৰৰ, কেনে লাগে ক'ব। চ' ৰাস্তাবোৰ অলপ বেয়া আছে, এইফালে ট্ৰাকো আহে আপোনালোকৰ, আৰু কিছুমান বাছ আহে, গাড়ী আহে, কিন্তু হ'লেও আপোনাৰ এই জেগাটোত বেছি মানুহ প্ৰভাৱ দেখা নাযায়। তথাপিতো ঠাই আছে যদি মানুহটো নাহিবই। তো দেখিছে ডিউত লগা পিছে মাইগুলি পাহাৰ। হয়তো আপোনালোকে এনেকুৱা এটা দৃশ্য আপুনি গুৱাহাটীত দেখিম বুলি আশা কৰা নাছিল, যদিও আজি মই এনেকুৱা এটা দৃশ্য আপোনালোকৰে আশীৰ্বাদত, আপোনালোকে নাচালেতো মোৰ এই ভিডিঅ' কৰি থাকিব। আপোনালোকৰ আশীৰ্বাদত এনেকুৱা এটা ঠাই আপোনালোকৰ আগত মই আনিবলৈ সক্ষম হৈছোঁ। চ' চাওক কি ধুনীয়া এটা আপোনাৰ ঠাই। এই দেখিছে দেখিছে এখন দুখন গাড়ী আছে আৰু ছাইডৰ ফালে। তথাপিতো চ' আমি নামি গ'লোঁ। নামি যায় আপোনালোকক এতিয়া মই তলৰ কিছুমান ভিউ দেখাম। চ' এইবোৰ দেখা পাব আপোনালোকে। দেখিছে পূৰা গুৱাহাটীখন নহ'লেও বহুত কিবা কিবি এই পাহাৰখনৰ পৰা দেখা পায়। এই দেখিছে চ' মানুহ এটা দুটা ঘৰো আছে। মই তথাপিতো আপোনালোকক অলপ আগত লৈ যাই আছোঁ, কেনেকুৱা দৃশ্য তাৰে আগৰ দৃশ্য দেখাইছোঁ। গাড়ী চলা এইখন আমাৰ বাইক হয়, এইটো ল'ৰা হয়। ই অলপ গাড়ী সিমান ভালকৈ চলাব নাজানে, তথাপিতো একো নাই, কি হ'ব আৰু জানিব। চ' দেখিছে এনেকুৱা এটা আপোনালোকক মই ভিউ দেখাবলৈ আজি সক্ষম হৈছোঁ। এনেকুৱা কিছুমান প্লেচ আছে, তাত আপুনি ইয়াত বহি পেলাই আনন্দ ল'ব পাৰিব। তথাপিতো দেখিছে কি ধুনীয়া এই পাহাৰখনৰ নাম মাইগুলি পাহাৰ।
আপুনি স্পেচিয়েলি ইয়াত ফটো তুলিবৰ কাৰণে এটা ধুনীয়া প্লেচ হয়, যি ময়ো আপোনাৰ আগতে এবাৰ দুবাৰ আহিছিলোঁ। ফটো তুলিবৰ কাৰণে ধুনীয়া প্লেচ মই কওঁ, মই কিয়নো মই এই জেগাটো আপোনাৰ ফটোৰ কাৰণে আহি পাইছোঁ। এই দেখিছে বেছি মানুহ ইয়াত আগমন নাই, দেখিছে এতিয়া কিন্তু অলপ চলপ হৈছে, তথাপিতো মানুহৰ সিমান এতিয়া দেখা নাযায়। আৰু আজি মই বেছি আগলৈ নাযাওঁ, কিয়নো মোৰ অলপ কাম আছে। আৰু তথাপিতো আপোনালোকক মাইগুলি বিহাৰৰ এটা ভাল ভিউ পইণ্ট দেখুৱাবলৈ মই চেষ্টা কৰিম, তথাপিতো আজি বেছি দূৰলৈ যাব নোৱাৰিম। এই দেখিছে ছাইডটো আপোনালোকে দেখিছে, ধুনীয়া ঠাই শ্বিলং আন পায়, একচুৱেলি শ্বিলং আন পায়, সঁচা কথা। এইখন পাহাৰত আহিলে আপুনি পূৰা শ্বিলং চোৱা আন পাব। মই বেছি আগত নাচাওঁ নেকি, ইয়াৰ পৰাই লৈ যাব। আজি আপোনালোকক মই এই তাকে লাগি লৈ গ'ল। এই দেখিছে এনেকুৱা এটা আপোনালোকে প্লেচত আপুনি ফটো তুলিব পাৰিব। ফটো তোলাৰ কাৰণে কিন্তু বেষ্ট প্লেচ হয় মোৰ মতে। মই আহি আপোনাৰ এইখিনিত ফটো চটো তুলিছোঁ, কিন্তু ফটো তোলাৰ কাৰণে এইটো এটা ধুনীয়া পাহাৰখন দেখিছে, কি ধুনীয়া এটা দৃশ্য আপোনালোকক ইয়াত মই দেখুৱাবলৈ সক্ষম হৈছোঁ। চাওক এইফালে চাওক, অলপ আগে যে আপোনালোকক ভালকৈ ইয়াৰ দৃশ্য উপভোগ কৰাই আছোঁ। আপুনি ধুনীয়া ভিউ, একচুৱেলি ধুনীয়া লাগে। আহি পেলাই আপুনি মই কেমেৰাত হয়তো সিমান বস্তু দেখুৱাবলৈ সক্ষম হোৱা নাই, কিয়নো কেমেৰা মোবাইলটো ইমান দামী মোবাইল নহয়। তথাপিতো মই যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এই বস্তুটো চাব, ফটো তোলাৰ কাৰণে বেষ্ট প্লেচ হয়। এই চাব, আৰু আপোনালোকক মই এই পাহাৰখনৰ তলৰ পৰা দেখুৱাই আছোঁ। এইফালৰ পৰাতো পূৰা মেবি গুৱাহাটীখন মিনিমাম অলপ দেখা পোৱা যায় চাগে। গুৱাহাটীখন দেখা পায় অলপ চলপ, অলপ চলপ নহয়, দেখা পায়েই দিয়ক। এইফালে চাব, এনেকুৱা এটা আপুনি দৃশ্য দেখিবলৈ সক্ষম হৈছে। চ' দেখিছে এইফালে এনেকুৱা এটা দৃশ্য। এই দেখিছে এনেকুৱা এটা আপোনালোকক মই প্লেচ দেখাবলৈ দেখিছে, বেয়া লগা নাই। চ' আজি যাওঁ বলক, আজি ইমান আৰু নেদেখাওঁ, তথাপিতো যিখিনি নিজৰ পৰা পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ। চ' ফ্ৰেণ্ডছ, মাইগুলি পাহাৰৰ পৰা মই এতিয়া আপোনালোকক ইয়াৰ পৰা আপোনালোকক মই বশিষ্ঠ দেখাম। বশিষ্ঠ একচুৱেলি মই দুটা পাৰ্ট বনাম বুলি ভাবিছোঁ, কিয় মাইগুলি পাহাৰৰ আপোনালোকৰ পূৰা দৃশ্যটো আপোনালোকৰ আগত মই ৰাখিম, কিয়নো অলপ টাইম লাগিব, আপোনালোকে বৰো পাব পাৰে। তথাপিতো মই আজি মই আপোনালোকক দুটা ব্লগ বনাম, কিন্তু পাৰ্ট 1 পাৰ্ট 2 হিচাপত বনাম। কিয় ইয়াৰ পৰা আপোনালোকক ইয়াৰ খানাপাৰাৰ পৰা আপোনালোকক মাইগুলি পাহাৰৰ পৰা মই আপোনালোকক নেক্সটবাৰ মই যাম বশিষ্ঠ। দেখিছে এনেকুৱা এটা দৃশ্য আপোনালোকে দেখিবলৈ, মই আগতো যাব পাৰোঁ, কিন্তু আজি অলপ টাইম নাই মোৰ। চ' মই আগত যোৱা নাই, আগত আৰু এনেকুৱা ধুনীয়া ধুনীয়া ঠাই আছে। মোক ই অলপ সহায় কৰিছে, বাইকখন চলাই তাৰ নামটো কৈ দিয়ে, নামটো কি দিয়ে? ৰাজু সিনহা। ই অলপ আজি সহায় কৰিছে, কিয়নো গাড়ীখনটো মই অকলে লৈ আহিব নোৱাৰিলোঁ হয় কেমেৰাটো আৰু গাড়ীখন, কিয়নো মোৰ লগত মটৰ ব্ৰেকিং কেমেৰা এতিয়ালৈ অনা নাই। তো ট্ৰাই কৰিম, যদি আপোনালোকে এনেকুৱা দৃশ্য চাই দেখিবলৈ মোক আৰু দেখাবলৈ সুযোগ দিয়ে তেতিয়াহ'লে বলক মই এইবাৰ বশিষ্ঠ আপোনালোকক কেনেকুৱা বশিষ্ঠৰ ভিডিঅ' আপোনালোকৰ আগত ৰাখিবলৈ বাই বাই। খুশি খুশি